যোৱা জুলাইৰ 24 তাৰিখে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিলোঁ, লেখ আবেদন, ৰিট পিটিশ্যন। আৰু সেই আবেদনৰ শুনানি, প্ৰথম শুনানিটো যোৱাকালি হৈ গ'ল। আৰু উচ্চতম ন্যায়ালয়ে মোৰ যিখন আবেদন সেইখন গ্ৰহণ কৰিলে। আবেদনখন আছিলে NRC এতিয়ালৈকে যিখিনি প্ৰকাশ পাইছে সেই গোটেইখিনিৰ সম্পূৰ্ণ পুনৰীক্ষণ, সেই সম্পূৰ্ণ পুনৰীক্ষণ দাবী কৰি মই আবেদন জনাইছিলোঁ। আৰু তাতে সঁহাৰি দি পেলাই মাননীয় উচ্চতম ন্যায়ালয়ে আবেদন গ্ৰহণ কৰিলে। আৰু তাৰ পাছত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, দেশৰ মহাপঞ্জীয়ক RGI আৰু অসমৰ ষ্টেট কোঅৰ্ডিনেটৰ NRC তেওঁলোকলৈ জাননী প্ৰেৰণ কৰিছে। কৰ্তন বুলি মই একে আষাৰে নকওঁ, কাৰণ মই যেতিয়া পদবীত আছিলোঁ, চাকৰিত আছিলোঁ NRC ষ্টেট কোঅৰ্ডিনেটৰ হিচাপে, তেতিয়া মই এই NRC কাগজ পাতিবোৰ চালি জাৰি চাইছিলোঁ। তেতিয়া দুইফালে ভুল পাইছিলোঁ। কিছুমান অনাকাংক্ষিত লোকৰ নাম NRCত সোমাইছিলে, বহু লাখ হ'ব। আৰু ঠিক তেনেদৰে কিছুমান থলুৱা লোকৰ নাম, খিলঞ্জীয়াৰ নাম বা অন্য ভাৰতীয় নামো NRCৰ পৰা বাদ পৰিছে। গতিকে এজ এ হোল গোটেইখিনিতে ভুল আছিলে, মানে সোমাওঁতেও ভুল আছিলে, ওলাওঁতেও ভুল আছিলে। গতিকে NRCৰ পুনৰীক্ষণ কৰিলে এই ভুলবোৰ স্পষ্টকৈ ওলাই পৰিব। তাৰ ওপৰত যিটো শুধৰণি ব্যৱস্থা সেইটো কৰিলে এখন আমি শুদ্ধ NRC পাম। মই অভিযোগৰ কথা গম নাপাওঁ, কিন্তু কথাটো হ'ল যে পৰিপূৰক তালিকালৈকে প্ৰকাশিত NRCত 19 লাখ মানুহৰ নাম বাদ পৰিছিলে। সেই বাদ পৰি যোৱা মানুহৰ ভিতৰত অসমীয়া মানুহৰ নাম আছিলে, তাৰ পাছত দেশৰ অন্য ৰাজ্যৰ পৰা অহা ভাৰতীয় লোকৰ নামো বাদ পৰিছিলে। আৰু ঠিক তেনেদৰে টোটেল 19 লাখ মানুহৰ নাম বাদ পৰিছিলে। কিন্তু মই যেতিয়া মই ইয়াৰ আগতে ক'লোৱেই যে যেতিয়া চালি জাৰি চালোঁ, বাদ পৰি যোৱা মানুহৰ বাদেও মূল NRCত বহুত নাম, যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত হ'ব নালাগিছিলে, তেওঁলোকৰ প্ৰপাৰ ডকুমেণ্ট নাছিলে, প্ৰপাৰ লিংকেজ নাছিলে, তেনেকুৱা মানুহৰ নাম NRCত সোমাইছিলে, যিটো 50 লাখৰ ওপৰ হ'ব বুলি ভাবোঁ। যদিও সংখ্যাটো কোৱাত অলপ অসুবিধা, কাৰণ পুনৰীক্ষণ হ'লেহে সংখ্যাটো নিশ্চিত হ'ব। কিন্তু এটা অনুমান কৰিব পাৰি যে ভুলৰ সংখ্যাটো চাই পেলাই 50 লাখৰ বেছি মানুহৰ নাম NRCত সোমাইছে, যিখিনি নাম সোমাব নালাগিছিলে। পুনৰীক্ষণ আমি আবেদনহে কৰিছোঁ, ইয়াৰ ওপৰত শুনানি হ'ব, তাৰ পাছত উচ্চতম ন্যায়ালয়ে ৰায় দিব। যদি পুনৰীক্ষণৰ ৰায় দিয়ে, তেতিয়াৰ পৰা মই ভাবোঁ 6 মাহৰ পৰা এবছৰৰ ভিতৰত এইখিনি কাম কৰিব পৰা যাব। কাৰণ যিটো ভুল আছে, বেছিভাগ ভুলে ডাটা এণ্ট্ৰিৰ ভুল। তাৰমানে যিখিনি মানুহৰ নাম বাহিৰ হ'ব লাগিছিলে, তেওঁলোকক ভুলকৈ ডাটা এণ্ট্ৰি কৰি পেলাই সোমোৱাই দিয়া হৈছিলে। গতিকে এইবোৰ পৰীক্ষণত বৰ বেছি সময় নালাগে, যিহেতু গোটেইখিনি তথ্য NRC ডাটাবেছত আছে, তাক পৰ্যালোচনা কৰাৰহে প্ৰয়োজন। গতিকে 6 মাহৰ পৰা এবছৰৰ ভিতৰত গোটেইখিনি কাম কৰিব পৰা যাব, যদিহে উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণৰ আদেশ দিয়ে। নাই, ইয়াত বৰ বেছি কৰ্মচাৰী নিয়োগ কৰাৰো দৰকাৰ নাই, আৰু বৰ বেছি ধনৰাশিৰো ইয়াত প্ৰয়োজন নাই। আৰু মই কৈছোঁৱে যে ডাটাবেছত গোটেইখিনি ডাটা আছে, তাৰ পৰ্যালোচনাহে কৰিব লাগে। গতিকে ন্যূনতম এটা ধনৰাশিৰ বিনিময়ত এইখিনি কৰিব পৰা যাব। উচ্ছেদিত লোকৰ কথাটো NRCৰ লগত সাঙুৰাটো ভুল হ'ব। মই দেখা পাইছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সন্দেহযুক্ত বাংলাদেশী উচ্ছেদ কৰা হৈছে। তেওঁ এইটো ক'ব নালাগিছিলে, কাৰণ তেওঁ নিজে এজন মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁ নিজে এইটো স্থিৰ কৰিব লাগে, চিনাক্তকৰণ কৰি পেলাই যে কোন বাংলাদেশী, কোন ভাৰতীয়, তাৰ পাছত তেওঁ কওক। গতিকে উচ্ছেদিত মানুহৰ মাজত বাংলাদেশী থাকিব পাৰে, মই নাথাকিব বুলি কোৱা নাই, কিন্তু ভাৰতীয় থাকিব পাৰে। গতিকে সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰা হৈছে, এইটো বাক্যটো সম্পূৰ্ণ ভুল।
তেওঁ হয়তো কিবা ৰাজনৈতিক উদ্দেশ্যত কৈছে, কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে এইটো কথা ক'ব নালাগিছিলে। NRC এতিয়া অসমত এটা বিশেষ গোচৰৰ সংক্ৰান্তত NRC অসমত হৈছে। আপুনি নামতে চাব নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স, গতিকে নেশ্যনেলে হ'ব সদায়। এইটো অসমত আগতে হৈ গ'ল বেলেগ কথা, এইটো নৰ্থ ইষ্টত বাকী 8খন মানে অসমক লৈ পেলাই 8খন ৰাজ্যত NRC কৰা কোনো মানে নাই। আচলতে গোটেই ভাৰততে হ'ব লাগিব, কাৰণ কি হ'ল, অসমত যদি নাগৰিক হয় সেই অন্য ৰাজ্যতে নাগৰিক হ'ব, নহয় জানো? গতিকে অসমতে বা নৰ্থ ইষ্টতে অকল নাগৰিক হ'ল, বাকীবোৰত নহ'ব, তেনেকুৱা নহয়। এইবোৰ ভুল ধাৰণাৰ ওপৰত কোৱা হৈছে। উচ্চতম ন্যায়ালয়ে যি ৰায় দিয়ে তাত সেই ৰায় মানিবলৈ ৰাজ্য চৰকাৰ বাধ্য, গতিকে সহযোগিতা কৰিবলৈ তেওঁলোক বাধ্য থাকিব।